নমস্কাৰ দৰ্শক সকল মধুস্মিতাছ কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ খুব এটা সুন্দৰ ৰেচিপি, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। ৰেচিপিটো হৈছে কিৱা দাটচি। কিৱা দাটচি নামটো শুনিবলৈ যিমান সুন্দৰ আৰু দেখিবলৈ যিমান সুন্দৰ হৈছে, খাই তাতকৈ বেছি ভাল লাগে। মই তাৰ বাবে লৈছোঁ দুটা ডাঙৰ আলু এনেদৰে স্লাইচ কৰি কাটি লৈছোঁ, এটা ডাঙৰ পিঁয়াজ, কেইফুটামান নহৰু টুকুৰা কৰি লৈছোঁ, দুটা জলকীয়া ফালি লৈছোঁ আৰু দুটা বিলাহী তেনেদৰে কাটি লৈছোঁ। এতিয়া মই পেনখনকে লৈছোঁ, তাতে মই ঘিউ তেল একো ব্যৱহাৰ কৰা নাই, এনেদৰে আলুখিনি দি দিছোঁ। মই ৰেচিপিটো আগতে দুবাৰমান বনাইছোঁ, খাবলৈ খুবেই ভাল লাগে, সেইবাবে আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰিছোঁ। এতিয়া ওপৰত মই বিলাহীখিনি দি দিছোঁ, তাৰ ওপৰতে পিঁয়াজখিনি দি দিছোঁ। ৰেচিপিটো ভুটানৰ হয়, নতুন নতুন ৰেচিপি ট্ৰাই কৰি ভাল লাগে, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এতিয়া মই নহৰু টুকুৰাকেইটাও দি দিছোঁ আৰু ফালি লোৱা জলকীয়াকেইটাও ইয়াতে দি দিছোঁ। মই লোৱা জলকীয়াকেইটাত বেছি জ্বলা নাই, আপোনালোকে ডাঙৰ জলকীয়া দুটা দি ল'ব, যিহেতু মই দেখাবৰ বাবেহে দিছোঁ। ইয়াতে মই দিছোঁ ৰিফাইন তেল এচামুচ, আপোনালোকে মন কৰিলে অলিভ অইলো দিব পাৰে। এতিয়া মই আধা কাপ মানৰ জোখেৰে পানী দিছোঁ আলুখিনি ছফ্ট হ'বৰ বাবে। ইয়াতে মই জোখমতে নিমখ দিছোঁ, নিমখ বৰ বেছিকৈও দিব নালাগে। আলুখিনি কোমল হ'ব পৰাৰ জোখাৰে পানীকণ দিলেই হ'ব। এতিয়া ঢাকনিখন দি দিছোঁ, 3 মিনিটমান বইল হ'লেই আলু কোমল হৈ যাব। এয়া চাওক, আলু কোমল হৈ গৈছে। খুব সুন্দৰকৈ কোমল হৈ গৈছে। মই একেবাৰতে দেখাই গৈছোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যায়, আপোনালোকে অসুবিধা পাব পাৰে। মই গিলাচটোৰ এক গিলাচতকৈ অলপ কম গাখীৰ লৈছিলোঁ, মই গোটেইখিনি ব্যৱহাৰ কৰিম। প্ৰথমতে গাখীৰ অলপ দি লৈছোঁ, গাখীৰখিনি দিয়াৰ পিছত ওপৰতে মই চীজ দিম। চীজ কেইটুকুৰা, চীজখিনি দিলে খাই খুবেই ভাল লাগে। ফ্ৰিজৰ পৰা উলিওৱা অলপ সময় হ'ল বাবে হাতত লাগিয়ে ধৰিছে। এয়া চাওক, চীজখিনি মই দি লৈছোঁ। মই 3 পিচ দিছোঁ, চীজ বেছি হ'লে ভাল লাগে। আৰু এতিয়া মই বাকী থকা গাখীৰখিনিও ঢালি দিছোঁ। গাখীৰ যদি আৰু অকণমান বেছিকৈ দিব খোজে, নিজৰ মনৰ ওপৰত কথা, তেতিয়া বেছি জুলীয়া হয়। এতিয়া মই 3 মিনিটমান উতলোৱাৰ পিছত এয়া চাওক, চীজ গলি গৈছে। আৰু অকণমান বইল কৰিলেই গাখীৰখিনিও ডাঠ হৈ আহিব। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। এয়া চাওক, খুব সুন্দৰকৈ উতলিছে। যদি মন কৰে এইটো জোখতে ৰাখি থ'ব পাৰে, যদি অকণমান ডাঠকৈ বিচাৰে আৰু অকণমান উতলিবলৈ দিব লাগে। খুব সুন্দৰকৈ ডাঠ হৈ আহিছে, খাই ইমানেই টেষ্ট লাগে, আপোনালোকে এবাৰ বনাই খাই চাব। বেছি বস্তুৰো প্ৰয়োজন নহয় আৰু বেছি সময়ৰো প্ৰয়োজন নহয়। খুব বেছি 15-20 মিনিটমানৰ ভিতৰত গোটেই ৰেচিপিটো কমপ্লিট হৈ যায়। এয়া চাওক, ডাঠ হৈ আহিছে, আৰু নমাই অকণমান চেঁচা হ'লেতো আৰু ডাঠ হৈ যাব। এয়া মই এটা বাতি লৈ বাকি লৈছোঁ। ৰেচিপিটো যদিও ভুটানৰ হয়, তথাপিও ট্ৰাই কৰি চোৱাতনো আপত্তি কি হয়। এয়া চাওক, কিমান সুন্দৰ হৈছে। আমাৰ ল'ৰাই আকৌ আপোনালোকৰ আগত ৰিভিউ দি দিছে, এবাৰ চাই লওক। থেংক ইউ। এয়া চাওকচোন, তাহাঁতৰ কথা, তাহাঁতৰ হাঁহি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ, বেয়া নাপাব। বেবী ভাল লাগিছে নাই?
ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।